লক্ষীপুৰ কেনেকুৱা লাগিছে তোমাৰ যেহেতু পিকনিকত আহিছিলা কেনেকুৱা লাগিছে ধুনীয়া লাগিছে পিকনিকত আহি ভাল লাগিছে না वेलकम बैक टू माई यूट्यूब चैनल की खबर आपलोकर सबरे खबर होती ভাল सो फ्रेंडসকল আজি আমি গৈছো ৰাইনো ইকো পাৰ্ক গতিকে ভিডিওটো সম্পূৰ্ণভাৱে চাই থাকিব যদি আপুনি আমাৰ চেনেল প্ৰথমবাৰ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো এটা লাইক কৰি দিব কমেন্ট কৰি জনাব ভিডিওটো চাই কেনেকুৱা পালে গতিকে বলক শুন আজিৰ ভিডিওটো আৰম্ভ কৰো বলক আৰু এতিয়া আমি বাছখন আহিছে না নাই চাবলৈ গৈ আছো আৰু দেখিলো যে অলৰেডি বাছখন আহি গৈছে আৰু ছাত্ৰ-ছাত্ৰীসকল আহি ৰেডি হৈ গৈছে আৰু এতিয়া আমি বাছৰ ওপৰত উঠি আহিলে কিয়নো বক্সখিনি তুলিব লাগিব বক্সখিনি বান্ধি আছে আৰু বক্সখিনি তুলি কিনে গাড়ীখন ষ্টাৰ্ট দিয়া হ'ব আৰু ফাইনালি গাড়ীখন ষ্টাৰ্ট আৰু পিকনিক স্পট ৰাইনো ইকো পাৰ্ক স্যার ভিডিও বনাব লাগছে আৰু আমি ফাইনালি বাছৰ পৰা নামিলো নামি কিনে আপোনালোকৰ কাৰণে ভিডিও বনাই আছো আৰু কেমেৰাটো ক্লিয়াৰ দিয়াৰ ব্যৱস্থা কৰি আছো লগতে আপোনালোকে চাবলৈ পাৰিছে এইখন হৈছে আমাৰ বাছ আৰু এইখনৰে আমি আহিছো ফ্ৰেন্ডছ আপোনালোকে চাবলৈ পাৰিছে এইখন হৈছে ৰাইনো পাৰ্কৰ পিছফালে মানে সোমোৱাৰ আগৰ দৃশ্য আৰু আমি আহিছো আপোনালোকক দেখাইছো আৰু ইফালে চাবলৈ পাৰিছে পাহাৰ আছে আপোনালোকে চাবলৈ পাৰিছে পাহাৰ আছে আৰু ইফালে মানে বহুত জংগল আৰু মেইন কথাটো হৈছে যে আপোনালোকে এনেকুৱা তার দেখা পাইছে নাই তো যদি আপোনালোকে ইয়াত আহে তেনেহলে এনেকুৱা তার দেখা হ'ব আৰু যিবোৰ তার কারেন্ট থাকে কারেন্টটো দিয়াৰ কাৰণটো হৈছে ইয়াত ডাঙৰ ডাঙৰ বাঘ নহয় হাতী ওলাই আৰু যাৰ বাবে এই কারেন্টৰ ব্যৱস্থা কৰা হৈছে আপোনালোকে সাৱধানে থাকিবা আহিলে সো চাবলৈ পাইছে কিমান সুন্দৰ দৃশ্য আৰু এইখন হৈছে ৰাইনো ইকো পাৰ্ক আৰু ৰাইনো ইকো পাৰ্কৰ গেট এইখন আৰু আপোনালোকে চাবলৈ পাৰিছে ৰাইনো ইকো পাৰ্কৰ বাহিৰৰ দৃশ্য ক'বলৈ গ'লে জংগল কেৱল আমি ৰাইনো ইকো পাৰ্কত প্ৰৱেশ কৰিলো আৰু প্ৰৱেশ কৰাৰ পিছত আপোনালোকে চাবলৈ পাৰিছে কিমান সুন্দৰ এটা দৃশ্য আৰু এইটো হৈছে মেইন ৰাস্তা হয় আৰু আপোনালোকে যেতিয়া প্ৰৱেশ কৰিব এই ৰাস্তাৰে প্ৰৱেশ কৰিব লাগিব আৰু আপোনালোকে চাবলৈ পাৰিছে এইফালে কিমান সুন্দৰ ফুল আছে আৰু লগতে পাহাৰটো আছে একদম পুৰা ওয়াও মজা লাগিছে আৰু ভিউটো সো আপোনালোকে আগফালে চাবলৈ পাৰিছে পাহাৰ আছে ডাঙৰ এটা পাহাৰ আছে আৰু দুফালে ফুল আৰু ফুলৰ বাগিচা অনলি আৰু সুন্দৰ গছ আছে আপোনালোকক দেখাই দিছো সো ওপৰত ফুল দুই সাইডত ফুল আৰু মাজত ৰাস্তা আপোনালোকে চাবলৈ পাৰিছে কিমান সুন্দৰ দৃশ্য হয় আৰু ভিডিও বনাবৰ কাৰণে এটা বেষ্ট ঠাই হয় আৰু যদি আপোনালোকে ৰিলস ভিডিও বনাব বিচাৰে তেনেহলে ইয়াত আহিব পাৰে সুন্দৰ এটা ঠাই হয় বহুত মজা ঠাই সো দুফালে মানে ফুল আৰু ফুলৰে মানে ভৰপুৰ আৰু ডাঙৰ পথাৰো আছে সব আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম আৰু আগফালে আছে আপোনালোকে চাবলৈ পাৰিছে ৱাটাৰ হল সো ইয়াত সাধাৰণতে পানী থাকে পানী জমা কৰা হয় কিয় জমা কৰা হয় এইটো বাৰু নাজানো সো তথাপি আপোনালোকক দেখাই দিছো এইখন হৈছে পানী হল আৰু এইফালে আমি যাম সো আপোনালোকে চাইছে পাইপ আছে টেংক আছে পানী টেংক সো বহুত সুন্দৰ এটা দৃশ্য হয় দেই বহুত সুন্দৰ দুফালে মানে গছ আৰু গছ ফুল অনলি ফুল কিমান সুন্দৰ আৰু ৰাস্তাটো একদম হিলেৰে ভৰপুৰ সৰু হিল আছে ক্ষুদ্ৰ হিল আৰু ইফালে কিমান সুন্দৰ কিমান ফুল আপোনালোকে চাবলৈ পাৰিছে
ইয়াত তো আপোনালোকে চাবলৈ পাৰিব চ' চাই থাকক মই এতিয়া উঠিম সো ফ্ৰেণ্ডছ আপোনালোকে চালে কিমান সুন্দৰ সুন্দৰ দৃশ্য আছে বহুত ভাল লগা এটা পৰিৱেশ আছে সো আপোনালোকে চাবলৈ পাৰিছে কিমান সুন্দৰ ইফালে যেহেতু সূৰ্যৰ ৰশ্মি আহি আছে আপোনালোকে যে ইফালে চাই জাষ্ট আপোনালোকে চিনেমা চাই মুভি চাই য'ত নেকি যিবিলাক দৃশ্য দেখুওৱা হয় সেইবিলাক দৃশ্য আপোনালোকে ৰাইনো ইকো পাৰ্কত আহিলে পাই যাব ৰাইনো পাৰ্কৰো বহুত ডাঙৰ বহুতে কয় বহুত ডাঙৰ একচুৱেলি বহুত ডাঙৰ নহয় যদিও মানে গোটেইখিনি দেখাব পৰা নাই কিন্তু বহুখিনি আপোনালোক দেখাইছোঁ কাৰণ অলপমান ডাঙৰ আছে আৰু পাহাৰ আছে চ' আপোনালোকে চাওক কিমান সুন্দৰ আৰু এইফালে আপোনালোকে বেক কেমেৰা দেখাই দিম বাৰু কিন্তু আপোনালোকে চাবলৈ পাৰিছে এইবিলাক ফুল আছে এইবিলাক আপোনালোকক দেখাই দিছোঁ এয়া চাওক কিমান সুন্দৰ সুন্দৰ ফুল আছে এইবিলাক মজা পুৰা মজা পৰিৱেশ কাইট আছে চাব আপোনালোকে আহিব পাৰে চ' এতিয়া আমি ঘৰত যাব লাগিব কিয়নো আমাৰ খোৱা লোৱা শেষ হৈ গ'ল যদিও আপোনালোকে খোৱা লোৱা ভিডিঅ'খিনি দেখাব পৰা নাই চ' এতিয়া আমি ঘৰত যাম আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু বাকীখিনি যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম অ'কে সো ফ্ৰেণ্ডছ এতিয়া আমি আহিলোঁ হোটেলত এই হোটেলখন ৰাইনো ইকো পাৰ্কৰ ভিতৰত আৰু যিহেতু ৰাইনো ইকো পাৰ্কৰ ভিতৰত সেইবাবে দামটোতো অলপমান বেছি হ'বই আপোনালোকে চাবলৈ পাৰিছে এইখন হৈছে মেনু কাৰ্ড আৰু চব মানে প্ৰাইচ মানে বহুত দাম সেইবাবে আমি এটা ব্লেক কফি অৰ্ডাৰ দিলোঁ আৰু ব্লেক কফিটো আহিলে কিন্তু টেষ্টটো একেবাৰে বেয়া সেইবাবে আমি থৈ যাব লগা হ'ল আৰু গাইজ আৰু ফাইনেলি ওলাই আহিলোঁ হোটেলৰ পৰা একদম বেয়া হয় মানে খোৱা লোৱা সিমান এটা ভাল এটা ব্যৱস্থা নাই একেবাৰে বেয়া আপোনালোকে খাব পাৰে চ' আহিলে ইয়াত খাব পাৰে বিশেষ দোকান নাইয়ে আপোনালোকে যদি আহে ৰাইনো ইকো পাৰ্ক তেনেহ'লে আপোনালোকে ইয়াত চাবলৈ পাৰিব এই হোটেলৰ ব্যৱস্থা আছে আৰু বহুত কিবা কিবি আছে আপোনালোকক দেখাম বাৰু আৰু এতিয়া আমি ক'ত গৈ আছোঁ আপোনালোকে জানেনে ইফালে আপোনালোকে চাবলৈ পাৰিছে কিমান ডাঙৰ পাহাৰ আছে এই পাহাৰটো আমি চাবলৈ গৈ আছোঁ আৰু আপোনালোকে চাই থাকক জাষ্ট বহুত মজা লাগিব আৰু যদি আপোনালোকে আহিব পাৰে মজাৰ বহুত ভাল এটা ঠাই হয় একদম মজা চ' মোৰ মতে আৰু ভাল লাগিছে আপোনালোকে চাবলৈ পাইছে বোলে কিমান সুন্দৰ ইয়াত আপোনালোকে থাকিব পাৰে ইয়াত মই জনামতে ৩,০০০ টকা নেকি লাগে তো এদিনৰ কাৰণে ৩,০০০ টকা ইয়াত আপোনালোকে ফেমিলি লৈ আহিব পাৰে আৰু থাকিব পাৰে বহুত সুন্দৰ এটা ঠাই হয় আৰু এনেকৈ আমি গৈ আছোঁ আহলে কিমান ওখ বহুত ভাল লগা এটা পৰিৱেশ চ' এতিয়া আমি গৈ আছোঁ আপোনালোকে চাবলৈ পাৰিব চ' এইটো ৰিচৰ্ট তো আমি ইয়াত নাযাওঁ তো ৰিচৰ্টত কিয় যাম আমি ৰিচৰ্ট কোনফালে যাম বুজিব পৰা নাই ইফালে পাহাৰত যাম বুলি ভাবিছোঁ তো পাহাৰটো ইফালে আছে আপোনালোকে চাওক পাহাৰটো আৰু এতিয়া আমি পাহাৰত গৈ আছোঁ আপোনালোকে জাষ্ট চাই থাকিব মজা কিন্তু লাগিব দেই বহুত মজা বহুত এনে মোৰ কেনেকুৱা লাগিছে বহুত মজা লাগিছেনে মজা লাগিছে হয় আপোনালোকে দেখাইছোঁ জাষ্ট দেখা পাইছেনে আপোনালোকে এয়া চাওক ঠিক আছে চ' এনেকুৱা সুন্দৰ পৰিৱেশ আৰু ইফালে আপোনালোকে মানে পাহাৰটো চাবলৈ হিমালয় পাহাৰ বহুত ৰকিবুল কেনেকুৱা লাগিছে তোমাৰ যিহেতু পিকনিকত আহিছিলা কেনেকুৱা লাগিছে ধুনীয়া লাগিছে ভাল লাগিছে তোমাৰ কেনেকুৱা লাগিছে ভাল লাগিছে ন চ' মোৰো ভাল লাগিছে যিহেতু প্ৰথমবাৰ মানে এনেকুৱা ঠাইত আহিছিলোঁ চ' আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব
আমি চাবলৈ পাৰিলোঁ এইটো হৈছে উট পক্ষী হয়নে নহয় ক'বচোন এইটো হৈছে উট পক্ষী আৰু ইয়াত আহি উট পক্ষী চাবলৈ পাৰিম এইটো ভাবিব পৰা নাছিলোঁ চালোঁ চাওক কিমান ডাঙৰ হয় বহুত ডাঙৰ হয় হেল্ল' হাই So friends, এইখন হৈছে ৰাইনো ইকো পাৰ্কৰ এটা ডাঙৰ এটা পথাৰ আপোনালোকক দেখাই দিছোঁ যদিও গুটিখিনি দেখাব পৰা নাই কাৰণ ভিডিঅ'টো বহুত লং হৈ গৈ আছে সেইবাবে দেখাই দিছোঁ চাওক কিমান ডাঙৰ পথাৰ So friends, এতিয়া আমি এক্সিট কৰি আছোঁ so ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব যদি ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰি দিব কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু ফাইনেলি আমি এতিয়া এক্সিট কৰিলোঁ আৰু আপোনালোকে চাবলৈ পাৰিছে এইখনে আছিল ৰাইনো ইকো পাৰ্ক আৰু বহুত ধুনীয়া যিখিনি মানে ৰিভিউ দিব লগা মোৰ ফালৰ পৰা বহুত ধুনীয়া আৰু হোটেলবিলাক ইমান এটা ভাল নহয় সুন্দৰ সুন্দৰ দৃশ্য আছে আৰু মজাকৈ আহিব পাৰে আৰু বিশেষকৈ যিসকলে ভিডিঅ'টো ক্ৰিয়েট কৰে সেইসকলে So friends, এতিয়া আমি আহি পালোঁ এতিয়া আমি ঘৰত গৈ আছোঁ আৰু এইখন আছিল আমাৰ বাছ আৰু লাহে লাহে আমি ঘৰত গৈ আছোঁ গতিকে আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে গতিকে দেখা হ'ব নেক্সট এটা ভিডিঅ'ত টাটা বাই বাই